স্বাধীনতা দিৱস উপলক্ষে চুবুৰীয়া মেঘালয়ৰ নতুন ভাইটিবাৰীত পৰম্পৰাগত নাওখেল। নাওখেল পৰম্পৰাগত এই নাওখেল অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসম মেঘালয় সীমান্তৱৰ্তী চুবুৰীয়া মেঘালয়তো অনুষ্ঠিত হৈ আহিছে। বিশেষকৈ প্ৰতি বছৰে স্বাধীনতা দিৱস আহিলেই এই নাওখেলৰ পৰম্পৰা জীয়াই ৰাখিবলৈ মানকাছাৰৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যখনতো নাওখেল অনুষ্ঠিত হয়। কালি বিয়লি প্ৰায় 6 বজাত ৰাজ্যখনত অসমৰ টাকিমাৰী আৰু মেঘালয়ৰ নলবাৰী গাঁৱৰ মাজত প্ৰথমটো নাওখেল অনুষ্ঠিত হয়। প্ৰথমটো খেলত মেঘালয়ৰ দলটো 2-0 ব্যৱধানত জয়ী হয়। আজি পুৱা 9 বজাৰ পৰা আন 6খন নাৱত প্ৰথম ৰাউণ্ডৰ খেল অনুষ্ঠিত হোৱাৰ পাছত 4খন দলৰ মাজত ছেমিফাইনেল অনুষ্ঠিত হ'ব। ৭৬ বছৰ ধৰি অনুষ্ঠিত কৰি অহা এই নাওখেল চাবলৈ নদীৰ পাৰত সাধাৰণ লোকৰ হেতা ওপৰা দেখা যায়। হাজাৰ হাজাৰ পুৰুষ, মহিলা, শিশু, বৃদ্ধসকলে নদীৰ পাৰত নাওখেল চাবলৈ ভিৰ কৰিছে। একাংশজনে আকৌ ওচৰৰ পৰা নাওখেল চাবলৈ নাও ভাড়া কৰি নদীৰ মাজত গৈ নাওখেল উপভোগ কৰিছে। মন কৰিবলগীয়া এই যে পৰম্পৰা জীয়াই ৰখাৰ বাবে লক্ষাধিক টকা খৰচ কৰা হয় নাওখেল পাতিবলৈ। জয়ী দলক গৰু আৰু ৰানাৰ্ছ আপ দলক ছাগলী প্ৰদান কৰা হয়। দূৰ দূৰণিৰ পৰা নাও খেলত অংশগ্ৰহণ কৰিবলৈ প্ৰতিযোগীসকলে হাজাৰ হাজাৰ টকা খৰচ কৰি নাও খেলত অংশগ্ৰহণ কৰা দেখা যায়। মুঠৰ ওপৰত নাও খেল বুলিলে অসম মেঘালয় সীমান্তৱৰ্তী এলেকাসমূহত উৎসৱমুখৰ পৰিৱেশ হৈ পৰে। আগামীকাল সকাল 7টা থেকে 12টা